নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। শিক্ষক বদলীকৰণ এটি বৰ্তমান সময়ৰ এটি চৰ্চিত বিষয়। শেহতীয়াকৈ বিধানসভাত এটা বিষয় এখন বিল পাছ হৈ গ'ল যে সংশোধনী, শিক্ষক বদলীকৰণৰ সংশোধনী বিল। আৰু এইখনৰ মতে কোৱা হ'ল যে টিচাৰ আগৰ দৰে ল' পিটাৰ স্কুলৰ পৰা হাই পিটাৰ স্কুললৈ যাব। আৰু শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত যিটো ছিনিয়ৰিটি বেচিছ হয়, যদি টিচাৰজনে নিজে যায় তেতিয়া ছিনিয়ৰিটি ইখন স্কুলত গৈ তেওঁ ছিনিয়ৰিটি মেইনটেইন নহ'ব পাৰে, কিন্তু যদি চৰকাৰীভাৱে তেওঁক যদি ট্ৰেন্সফাৰ দিয়ে তেতিয়াহ'লে ছিনিয়ৰিটি মেইনটেইন হ'ব। অৰ্থাৎ চৰকাৰী পৃষ্ঠপোষকতাত শিক্ষক ট্ৰেন্সফাৰ কৰা বা ৰেচনেলাইজ কৰাৰ এটা প্ৰক্ৰিয়াহে এই ট্ৰেন্সফাৰ বিলখনৰ যোগেদি মুকলি কৰা হ'ল। এতিয়া আপোনালোকক কোৱা হ'ল যে 15,000 শিক্ষক বদলীকৰণৰ প্ৰথমতে অনিশ্চয়তা বুলি কোৱা হ'ল, যে বদলীকৰণৰ অনিশ্চয়তা। শিক্ষামন্ত্ৰীয়ে নিজেই বিধানসভাত ক'লে যে শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে। যোনবিলাক ডিষ্ট্ৰিক্টৰ পৰা শিক্ষক আহিব বিচাৰিছে তালৈ শিক্ষক যাবলগীয়া শিক্ষকৰ সংখ্যা কম, সেইবোৰ ডিষ্ট্ৰিক্টৰে শিক্ষকে ট্ৰেন্সফাৰ বিচৰাই নাই। তেনেক্ষেত্ৰত কেনেকৈ বদলি দিব? এতিয়া ইয়াৰ পিছত আহিলে আপোনালোকৰ মতে ওলালে যে নতুনকৈ এডভাৰটাইজমেণ্ট কৰি দিলে, তেতিয়া আমাৰ পষ্টখিনি নতুন এডভাৰটাইজমেণ্টে পষ্টখিনি ব্লক কৰি দিব নেকি, গতিকে নতুন এডভাৰটাইজমেণ্টে আমাক ট্ৰেন্সফাৰটো বদলি কৰিব নেকি, এনেকুৱা ধৰণৰ কথা এটা চৰ্চা ওলালে, এনেকুৱা ধৰণৰ তেওঁলোকৰ এটা গুজব ওলালে, বাতৰি ওলালে। শেহতীয়াকৈ কি হৈ আছে এইটো কথা ক'বলৈ গৈছোঁ যে অবাস্তৱ আশা এটা লৈ থকাতকৈ এটা বাস্তৱ ভিত্তিক সিদ্ধান্ত কিদৰে ট্ৰেন্সফাৰটো সম্ভৱ হ'ব, এই লৈ এতিয়াও কোনো বাস্তৱিক সিদ্ধান্ত আহিবই পৰা নাই। কাৰণ যিসমূহ নামনিৰ ডিষ্ট্ৰিক্টৰ পৰা উজনিৰ ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ বিচাৰিছে, বিশেষতঃ 15,000 শিক্ষকৰ ভিতৰত 10,000 শিক্ষকেই কণ্ট্ৰেকচুৱেল। এই কণ্ট্ৰেকচুৱেল শিক্ষকসকলক যদি নামনিৰ পৰা উজনিলৈ ট্ৰেন্সফাৰ দি দিয়া হয়, নামনিৰ স্কুলখিনি কেনেকৈ চলিব? এইটোক লৈ পেলাই গোটেই বিভাগত এটা বেমেজালিৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰীয়ে টুইট কৰি দিলে যে SSC আৰু ষ্টেট বোৰ্ডৰ মাজতো ট্ৰেন্সফাৰ হ'ব, বিভিন্ন বেলেগ জিলাৰ ক্ষেত্ৰতো। তাৰপিছতে কিন্তু হঠাৎ কি হ'ল, দেখা গ'ল যে আমাৰ পৰ্টেলত কিন্তু সেইটোক লৈ পেলাই ডিফল্ট মাৰিব ধৰিলে, পৰ্টেলত কিন্তু ৰিজেকশ্যন আহিব ধৰিলে, ৰিজেক্ট। তাৰপিছত আকৌ শিক্ষক সন্মিলনীত মেম'ৰেণ্ডাম দিব লগা হৈছে যে আপোনালোকে আগত টুইট কৰিছিলে, আগত অফিচিয়েল নটিচ ওলাইছিলে যে বিভিন্ন বঢ়ি জিলাৰ ক্ষেত্ৰতো কণ্ট্ৰেকচুৱেল আৰু ষ্টেট বোৰ্ডৰ মাজত বদলি হ'ব, কিন্তু এতিয়া কিয় হোৱা নাই? আজি আকৌ ক'লে যে 15,000 শিক্ষকৰ আটাইৰে বদলি হ'ব। মানে কি কৰিব গৈ আছে বিভাগত? কিয় ইমান বেমেজালি? খাটাংকৈ কৈ দিয়ক না, কি কৰিব ওলাইছে? ট্ৰেন্সফাৰ দিব কি নিদিব? এনেদৰে ওলমাই যে ৰাখিছে, কণ্ট্ৰেকচুৱেলসকল বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। 10 বছৰ চাকৰি কাৰ্যকালৰ কাৰণে কৈ ল'লে, আৰু এতিয়া কিন্তু সেই 10 বছৰটো উইথড্ৰ হৈ PTRলৈ গুচি গ'লগৈ। শিক্ষামন্ত্ৰীয়ে কৈছে বদলীকৰণ হ'ব। এনেকুৱা নহয়তো, এটা আজীৱন ওলমি থকা এটা বিষয়লৈ পৰিণত হ'ব। কাৰণ শিক্ষক বদলীকৰণ ইমান সহজ নহয়। নামনিৰ শিক্ষকখিনি উজনিলৈ পঠাই পেলাই সেই বিদ্যালয়খিনি কেনেকৈ চলাব? গতিকে বিভাগ বিমত পৰিছে, কেনেদৰে দিব। আমি বিচাৰোঁ এটা সমাধান সূত্ৰটো কি হ'ব পাৰে? আহকচোন চাওঁ।